স্বাগতম ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল সেকেন্ডাৰী হিষ্ট্ৰীলৈ তোমালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ জৰিয়তে বিশেষকৈ সেৱা বৰ্ডৰ দশম নৱম শ্ৰেণীৰ পাঠ আৰু অসমৰ উচ্চতৰ মাধ্যমিক কাউন্সিলৰ ইতিহাস বিভাগৰ বিভিন্ন টপিক আমি আলোচনা কৰিম, বিভিন্ন বিষয় আলোচনা কৰিম। আজি মই তোমালোকৰ ওচৰলৈ এটা বিষয় লৈ আহিছো, হৰপ্পা সভ্যতা, যেটো দ্বাদশমান শ্ৰেণীৰ পাঠ্যপুথিত আছে। গতিকে হৰপ্পা সভ্যতা পাঠটো পঢ়িবলৈ যোৱাৰ আগতে আহাচোন আমি চাই লওঁ সভ্যতা মানেনো কি, সভ্যতা আৰু কি কি চৰিত্ৰ থাকিলে আমি তাক সভ্যতা বুলি কওঁ। এতিয়া সভ্যতা বুলি কোৱাৰ আগতে আমি মানুহৰ সমাজনো কেনেকৈ বিকশিত হৈছিল তাৰ বিষয়ে জানিব লাগিব। মানুহে খেতি কৰিবলৈ শিকিছিল খ্ৰীষ্টপূৰ্ব 40,000 মান বছৰৰ আগতে, আৰু খেতি কৰিবলৈ লাহে লাহে শিকাৰ পৰা তেওঁলোকে গাঁও পাতি বাস কৰিবলৈ শিকিলে, আৰু সেই গাঁও পাতি বাস কৰাও হ'ল যে খ্ৰীষ্টপূৰ্ব প্ৰায় 10,000 BC বা খ্ৰীষ্টপূৰ্ব 10,000 চনৰ পিছত। গতিকে এটা কথা হ'ল কি যে তেওঁলোকে যেতিয়া লাহে লাহে গ্ৰাম্য জীৱন শিকিলে, গ্ৰাম্য জীৱন শিকাৰ লগে লগে তেওঁলোকৰ উৎপাদন বৃদ্ধি হ'ল, উৎপাদন সঞ্চয় হ'ল, আৰু কিছুমান অৰ্থনৈতিক কাম কাজবিলাক বৃদ্ধি পালে, আৰু অৰ্থনৈতিক কাম কাজবিলাক বৃদ্ধি পোৱাৰ লগে লগে বেপাৰ বাণিজ্য বৃদ্ধি পোৱাৰ লগে লগে লাহে 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 সভ্যতাৰ বিকাশ হৈ গাঁৱৰ পৰা নগৰৰ সৃষ্টি হ'ল, আৰু এই নগৰ পৰিচালনা কৰিবলৈ ৰজাৰ সৃষ্টি হ'ল, শাসকৰ সৃষ্টি হ'ল, তেনেদৰে সভ্যতাৰ সৃষ্টি হ'ল। গতিকে সভ্যতানো আমি কাক বোলে বুলি ক'বলৈ গ'লে আমি ক'ব পাৰোঁ যে সভ্যতা হৈছে এক জটিল সমাজ ব্যৱস্থা। তোমালোকে মনত ৰাখিবা, ধাৰণাটো তোমালোকে মনত ৰাখিবা যে আমি চিভিলাইজেশ্যন বা সভ্য বুলি ক'লে আমি কি বুজিম যে এক জটিল সমাজ ব্যৱস্থা, য'ত কি থাকিব লাগিব, শ্ৰেণী বিভাগ, সমাজৰ শ্ৰেণী বিভাগ বা ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন, বা ৰজা এজন বা অভিজাত এজন বা সাধাৰণ শ্ৰেণীৰ মানুহ, শাসক শ্ৰেণী আৰু শাসিত শ্ৰেণী, তেওঁলোকৰ মাজৰ যিটো বিভাজন, যিটো ষ্টেণ্ডাৰ্ড অফ লিভিং বা জীৱনশৈলীৰ যিটো বা সমাজত তেওঁলোকৰ মৰ্যাদাৰ যিটো বিভেদ, সেই বিভেদ থাকিব লাগিব। দ্বিতীয়তে থাকিব লাগিব যে শ্ৰম বিভাজন। শ্ৰম বিভাজন হ'বলৈ হ'লে আমি কি বুজাম যে একেটা কাম সকলোৱে কৰিব নালাগিব, এটা উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন কাম বিভিন্ন গোটৰ জৰিয়তে গৈহে এটা উৎপাদন কাম হ'ব। দ্বিতীয়তে চৰকাৰ থাকিব লাগিব, শাসক থাকিব লাগিব। তৃতীয়তে বেপাৰ বাণিজ্য হ'ব লাগিব। চতুৰ্থতে যে চিহ্নীয় যোগাযোগৰ বাবে চিহ্নৰ ব্যৱহাৰ বা চিম্বলিক কমিউনিকেটিভ চিষ্টেম। এটা চিম্বলিক কমিউনিকেটিভ চিষ্টেম বা যোগাযোগৰ চিহ্নীয় ব্যৱস্থা বুলি ক'লে আমাৰ শুনিবলৈ বহুত জটিল নিচিনা লাগিছে, কিন্তু আচলতে ইমান জটিল নহয়। ই হৈছে লিপি বা আখৰ। হয়তো আমি আখৰখিনি পঢ়িব পৰাও হ'ব পাৰে, নপৰাও হ'ব পাৰে। গতিকে তোমালোকে যেতিয়া প্ৰথম বাৰ্ষিকত পঢ়িছিলা মেছ'পটেমিয়া সভ্যতাৰ বিষয়ে, তোমালোকে গম পাইছিলা যে মেছ'পটেমিয়া সভ্যতাৰ যিবোৰ পেপিৰাছত লিখা লিপি, সেই লিপিবিলাক মানুহে পঢ়িব পাৰিছে। কিন্তু আমি যেতিয়া হৰপ্পা বিষয়ে পঢ়িম তেতিয়া গম পাম যে হৰপ্পা সভ্যতাত তেনেকুৱা কিছুমান লিপি আছিল বা চিহ্ন লিপি, যে লিপিবিলাক হয়তো আখৰ নাছিল, কিছুমান সৰু সৰু চিহ্নৰ জৰিয়তেহে তেওঁলোকে লিখিছিল। গতিকে সেই লিপিবিলাক কিন্তু আজুকপতি উদ্ধাৰ হোৱা নাই বা মানুহে জনা নাই। গতিকে যিয়ে যি নহওক এই চিহ্নৰ দ্বাৰা তেওঁলোকে বেলেগ এখন অঞ্চলৰ লগত তেওঁলোকে যোগাযোগৰ কিছুমান ব্যৱস্থা ৰাখিছে। হয়তো ই সৰ্বসাধাৰণ মানুহৰ লগত নহয় পেলাই ৰজাঘৰীয়া মানুহৰ লগতো হ'ব পাৰে বা বেপাৰী শ্ৰেণী মানুহৰ লগতো হ'ব পাৰে, কিন্তু চিহ্নৰ যোগেদি যোগাযোগ ব্যৱস্থা আছিল। গতিকে সেইকেইটা চৰিত্ৰ থাকিলে আমি সভ্যতা বুলি কওঁ। এতিয়া আহোঁ এই সভ্যতানো বিকাশ কিমান দিনৰ আগত হৈছিল। আমি প্ৰাচীন সভ্যতাবিলাক খ্ৰীষ্টপূৰ্ব 3000 বছৰৰ আগতে 3000 BC বা খ্ৰীষ্টপূৰ্ব পৰা ইয়াৰ পৰা আগত 3000 খ্ৰীষ্টপূৰ্ব 3000 বছৰৰ আগত আমাৰ এই সভ্যতাসমূহ বিকাশ হৈছিল। গতিকে আটাইতকৈ প্ৰাচীন সভ্যতা বুলি ক'লে আমি কাক বুজিম যে 4টা
প্ৰাচীন সভ্যতা আমি পাওঁ 3000 খ্ৰীষ্টপূৰ্বৰ আগত। তোমালোকে মেপখনত দেখিছা। বিশেষকৈ হৈছে মেছপটেমিয়াৰ সভ্যতা, নীল নদীৰ সভ্যতা, সিন্ধু নদীৰ পাৰৰ সভ্যতা আৰু চীন দেশৰ সভ্যতা। এই সভ্যতা হৈছে খ্ৰীষ্টপূৰ্ব 3000 বছৰৰ আগত। আৰু তাৰ পাছতো কিছুমান সভ্যতা আছিল যে খ্ৰীষ্টপূৰ্ব 1500 মান বছৰৰ আগত। এইখিনি সভ্যতা আমি পাম বা খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000ৰ পৰা সেইখিনিও প্ৰাচীন সভ্যতা, যেনে গ্ৰীক সভ্যতা, তাৰ পিছত আহিলে ৰোমান সভ্যতা, তেনেদৰে উত্তৰ আমেৰিকাৰ মায়া সভ্যতা, আজটেক সভ্যতা ইত্যাদি ইত্যাদি। পাৰস্যৰ সভ্যতা, এইবিলাকো হৈছে অতি প্ৰাচীন সভ্যতা। ছাত্ৰ ছাত্ৰীসকল, আমি যে খ্ৰীষ্টপূৰ্ব বুলি কৈ আছোঁ, তোমালোকৰ এই খ্ৰীষ্টপূৰ্বৰ ধাৰণাটো সকলোৱে চাকৈ ভালদৰে জানা। তথাপিও আমি আকৌ এবাৰ মনত পেলাই লওঁ যে খ্ৰীষ্টাব্দ বা খ্ৰীষ্টপূৰ্ব এই দুইটা চন আমাৰ ইতিহাসৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ দৰকাৰ। গতিকে আমি কেনেকৈ গম পাম খ্ৰীষ্টাব্দ বা খ্ৰীষ্টপূৰ্ব? গতিকে চোৱা যে তোমালোকে যীশু খ্ৰীষ্টৰ নাম শুনিছা। যীশু খ্ৰীষ্টৰ জন্মৰ চনটোক শূন্য বুলি ধৰা হয়, শূন্য। আৰু তাৰ পাছত যিখিনি যীশু খ্ৰীষ্টৰ জন্ম, গতিকে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ যিখিনি সময়, সেই সময়খিনিক কয় খ্ৰীষ্ট পূৰ্ব, আৰু পিছৰ যিখিনি তাক কয় খ্ৰীষ্টাব্দ। গতিকে এই ধাৰণাটো তোমালোকে মনত ৰাখিবা। এই কথাখিনিৰ লগত আৰু এটা কথা আমি পাম, যিটো আমাৰ ইতিহাসৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ দৰকাৰ হয়, যে শতাব্দী। শতাব্দী বুলি ক'লে আমি কি বুজো? শতাব্দী বা শতিকা। কোনখিনি চন শতাব্দী বা শতিকাত সোমায়? গতিকে চোৱা, যীশু খ্ৰীষ্টৰ জন্মৰ চনটো শূন্য বুলি ধৰিলে 100 বছৰৰ যিটো চন সময়, এই 100 বছৰ সময়ছোৱা হ'ব প্ৰথম শতাব্দী, আৰু 100ৰ পৰা 200 বছৰৰ মাজৰ সময়ছোৱা হ'ব দ্বিতীয় শতাব্দী। গতিকে যেতিয়া আমি কোনোবা এটা চন লিখোঁ বা কোনোবা এটা তাৰিখ লিখোঁ, যে কিবা এটা ঘটনা, যেনে তোমালোকৰ পুৰণা আমি এটা ঘটনা মনত পেলাওঁ যে খ্ৰীষ্টপূৰ্ব 78, এই 78টো কি বাৰু মনত পৰিছে তোমালোকৰ? 78টো হৈছে কনিষ্কৰ সিংহাসন আৰোহণৰ চন। গতিকে এই যদি 78 AD বা চন বুলি আমি লিখোঁ, তেতিয়াহ'লে কি হ'ব? ই কোন শতিকাৰ হ'ব? প্ৰথম শতিকাৰ, মানে 100 বছৰৰ আগৰ, এইটোহে হ'ব প্ৰথম শতিকা। তেনেকৈ 100ৰ পৰা 200 বছৰ যদি আমি কোনোবা এটা লিখোঁ 105 বা 150 AD, তেতিয়া হ'ব এই তাৰিখটো বা এই চনটো বা বৰ্ষটো হ'ব দ্বিতীয় শতিকাৰ এটা বৰ্ষ। এতিয়া আজি আমাৰ কিমান চন? 2021 চন। আমি এটা 2021 চন বুলি লিখোঁ। তাৰমানে ই কি বুজাইছে বাৰু 2021 চনটোৱে? মানে বৰ্তমানলৈকে যীশু খ্ৰীষ্টৰ জন্ম হোৱা 2021 বছৰ হৈ গৈছে। এই ধাৰণাটো তোমালোকে ভালদৰে মনত ৰাখিবা। ব্ৰিটিছসকল অহাৰ আগলৈকে আমাৰ ভাৰতবৰ্ষৰ ইতিহাস আৰ্যসকলৰ সৃষ্টি বা আৰ্যসকলৰ পিছৰ পৰাহে আৰম্ভ হৈছে বুলি ভবা গৈছিল। কিন্তু ব্ৰিটিছসকলে কি কৰিছিলে, যেতিয়া তেওঁলোকে প্ৰাচীন যিবিলাক সভ্যতা, প্ৰথমে তেওঁলোকে মেছপটেমিয়াৰ সভ্যতা আৱিষ্কাৰ কৰিছিল, যিখন তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি বুলি ভাবিছিল। তোমালোকে প্ৰথম বাৰ্ষিকত পঢ়ি আহিছা। গতিকে তেওঁলোকে তেনেকুৱা প্ৰাচীন সভ্যতা খনন কাৰ্য বা ইতিহাস চোৱাৰ যিটো বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ কৰা যিটো প্ৰক্ৰিয়া বা পদ্ধতি, সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰি বিভিন্ন খনন কাৰ্য চলাইছিল। আমি পাঠ্যপুথিত পাইছোঁ যে 1921 চনত দয়াৰাম সাহানীয়ে আৰু ছাৰ জন মাৰ্চেলৰ নেতৃত্বত আৰু ৰাখাল দাস বেনাৰ্জী, তেওঁলোকৰ এটা টীম আছিল বা দল আছিল, আৰু তেওঁলোকে হৰপ্পাত প্ৰথম খনন কাৰ্য চলাই পেলাই সিন্ধু নদীৰ সভ্যতাৰ উদ্ভাৱন কৰিছিল। কিন্তু আৰু এটা ফেক্ট বা কথা আমি জানিবলগীয়া কথা তোমালোকে মনত ৰাখিবা। কেতিয়াবা তোমালোকে যদি আগলৈ চিভিল ছাৰ্ভিচৰ বা অসামৰিক পৰীক্ষা দিয়া, তেতিয়া এইবিলাক কথা দৰকাৰী কথা বা জানিবলগীয়া কথাত পৰে, যে তেওঁলোকতকৈও আগত প্ৰথম চাৰ্লছ মেছন এজন লোক, তেওঁৰ নাম হৈছে ব্ৰিটিছ লোক চাৰ্লছ মেছন। তেওঁ কি কৰিছিলে, হৰপ্পা অঞ্চলটো ঘূৰিছিলে, আৰু ঘূৰোতে তেওঁ তাত যে চিভিলাইজেশ্যন ওলাব পাৰে বা সভ্যতা থাকিব পাৰে সেই বিষয়ে অৱগত কৰাইছিল। আৰু সেইটো কিমান চনত কৰিছিল? 1826 চনত।
তাৰ পাছত তেওঁলোকে ছাৰ জন মাৰ্শ্বালে আৰু আমাৰ যেতিয়া আৰ্কিঅলজি এটা বা পুৰাতত্ত্ব বিভাগ গঠন কৰা হৈছিল তাৰ পাছত এই খনন কাৰ্য লোৱা হৈছিল ছাৰ জন মাৰ্শ্বালৰ নেতৃত্বত দয়াৰাম সাহনী আৰু ৰাখাল দাস বেনাৰ্জী আছিল দুজন ভাৰতীয় লোক আৰু তেওঁলোকৰ চেষ্টাতে কি হৈছিলে হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল আৰু হৰপ্পা সভ্যতা আৱিষ্কাৰ হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ ইতিহাস কিমান দিনলৈ আগবাঢ়ি গৈছিল আৰু প্ৰায় 3000 বছৰ পুৰণি যে ভাৰতবৰ্ষত এটা সভ্যতা আছিল তাৰো আগৰ সেই কথা গম পালে যে আৰ্যসকলে ভাৰতবৰ্ষত সভ্যতা সৃষ্টি কৰা নাই ভাৰতবৰ্ষ এখন প্ৰাচীন সভ্যতা কিন্তু ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া আমি তোমালোকে বৰ্ডখনত মন কৰা আমি এটা শব্দ দেখিছো হৰপ্পা সংস্কৃতি এই শব্দটোৱে আমি কি বুজাইছো এই শব্দটোৱে হৰপ্পা সংস্কৃতি যি ধাৰণা সেই ধাৰণাৰ লগতে হৰপ্পা সভ্যতাৰ বিস্তৃতিও জড়িত কেনেকৈ চোৱা এতিয়া হৰপ্পা সভ্যতাত যেতিয়া হৰপ্পা অঞ্চলত খনন কাৰ্য কৰা হ'ল তেতিয়া তাত কিছুমান সেই সময়ৰ লোকে ব্যৱহাৰ কৰা বস্তু ওলালে যেনে ধৰণে তেওঁলোকে গৃহ নিৰ্মাণৰ কাৰণে কেনেকুৱা ধৰণৰ ইটা ব্যৱহাৰ কৰিছিল তেওঁলোকে কেনেকুৱা ধৰণৰ জোখমাখৰ বাবে কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিল তেওঁলোকে কেনে ধৰণৰ পাত্ৰ লৈছিল অলংকাৰ কি পিন্ধিছিল ইত্যাদি ইত্যাদি যে চিলমোহৰ বিলাক কেনেকুৱা আছিল তেনেকুৱা তেওঁলোকে হৰপ্পাত যিখিনি চিলমোহৰ বা তেনেকুৱা ধৰণৰ দ্ৰব্য বা তেনেকুৱা ধৰণৰ ইটা চিটা তেওঁলোকে পাইছিল বা যিটো ঘৰ দুৱাৰ বিলাকৰ যি ষ্ট্ৰাকচাৰ তেনেকুৱা ধৰণৰ দ্ৰব্য তেওঁলোকে পাইছিলে ক'ত মহেঞ্জোদাৰো ধুলাভিৰা এই অঞ্চলবিলাকতো তেওঁলোকে পাইছিল এতিয়া তোমালোকে কি কৰা হৈছে ছবিখনত হৰপ্পা সভ্যতাৰ সেই সময়ৰ যিবিলাক দ্ৰব্য সেই দ্ৰব্যসমূহ দেখিছা বা তেওঁলোকে ব্যৱহাৰ কৰা বস্তু সেইখিনি দেখিছা এতিয়া তেওঁলোকে ব্যৱহাৰ কৰা এই দ্ৰব্যবিলাক যিমানখিনি অঞ্চলত বিস্তৃতি হৈ আছিল সেইখিনিকে কয় হৰপ্পা সভ্যতাৰ বিস্তৃতি বা সেই সংস্কৃতিটোক কয় হৰপ্পাৰ নাম অনুসৰি হৰপ্পা সংস্কৃতি গতিকে হৰপ্পা সংস্কৃতি বুলি ক'লে আমি কি বুজিম যে সেই সময়ৰ খ্ৰীষ্টপূৰ্ব 3000 বছৰৰ পৰা সেই সময়ছোৱাত সিন্ধু নদীৰ পাৰৰ এটা বৃহৎ অঞ্চল সামৰি বেলুচিস্তান মহেঞ্জোদাৰো মেহগড় লুথাল ধুলাভিৰা ভাৰতবৰ্ষৰ এটা অঞ্চল আফগানিস্তানৰ কিছু অঞ্চল জম্মু কাশ্মীৰলৈকে আৰু সিন্ধু প্ৰদেশ পাকিস্তানৰ সৈতে সেই অঞ্চল বেলুচিস্তানলৈকে এই সকলো অঞ্চল সামগ্ৰী যি সংস্কৃতি 3000 খ্ৰীষ্টপূৰ্ব সময়ত আছিল সেই সংস্কৃতিক কি কয় হৰপ্পা সংস্কৃতি এতিয়া সেই হৰপ্পা সভ্যতাৰ বিস্তৃতি বুলি ক'বলৈ গ'লে তোমালোকে মেপখনত ধৰিব পাৰিছা মেপখন চোৱা যে আফগানিস্তান জম্মু বেলুচিস্তান আৰু গুজৰাট ইত্যাদি যিবিলাক স্থান এখনৰ পৰা আন এখনলৈ যথেষ্ট দূৰ দূৰণিত বিস্তৃত আছিল আৰু এই সুবিস্তৃত অঞ্চল হৰপ্পা সভ্যতাই সামৰি লৈছিল পাঞ্জাব হাৰিয়ানা গুজৰাট ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ একাংশ লৈ পেলাই কি হৈছিল বৰ্তমানৰ ভাৰতবৰ্ষত হৰপ্পা সভ্যতাৰ নিদৰ্শন পোৱা গৈছে গতিকে হৰপ্পা সংস্কৃতিসমূহে উত্তৰে জম্মু দক্ষিণে নৰ্মদা অৱবাহিকা পূবে মিৰাট আৰু পশ্চিমে পাকিস্তান দেশৰ বেলুচিস্তানৰ মাৰাকান উপকূল পৰ্যন্ত পোৱা গৈছে গতিকে তোমালোকে মেপখনত দেখিছা এই অঞ্চলখিনিয়ে হৈছে হৰপ্পা সভ্যতা এতিয়া হৰপ্পা সভ্যতাৰ আমাৰ দুটা ভাগত ভাগ কৰা হয় হৰপ্পা সংস্কৃতি বিশেষকৈ প্ৰাৰম্ভিক হৰপ্পা আৰু পূৰ্ণ বিকশিত হৰপ্পা বা মেচিয়ৰ হৰপ্পা বা লেটাৰ হৰপ্পা যাক আমি পূৰ্ণ বিকশিত হৰপ্পা বুলি কোৱা হয় এই বিভাজন কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছে এতিয়া যে হৰপ্পাত ব্যৱহৃত যিখিনি সংস্কৃতি মানে তেওঁলোকৰ যিখিনি শিল্প তেওঁলোকৰ মাটিৰ যিখিনি বাচন বৰ্তন ব্যৱহাৰ কৰিছিল বা যেনে ধৰণৰ ইটা ব্যৱহাৰ কৰিছিল সেই ইটা চিটা ব্যৱহাৰ কৰা খ্ৰীষ্টপূৰ্ব 1900লৈকে যিখিনি সংস্কৃতি আছিল তাক প্ৰাৰম্ভিক সংস্কৃতি বুলি কোৱা হৈছিল আৰু এই সংস্কৃতিখিনিত বহুত ডাঙৰ ডাঙৰ ঘৰ নাছিল সৰু সৰু আছিল ঘৰ দুৱাৰবিলাক তেওঁলোকে পশুপালন কৰিছিল তেওঁলোকে কৃষি কৰিছিল আৰু এক বিশেষ ধৰণৰ ব্ৰঞ্জৰ ব্যৱহাৰ কৰা কিছুমান তেওঁলোকে দ্ৰব্য ব্যৱহাৰ কৰিছিল আৰু এটা বিশেষ ধৰণৰ মৃৎশিল্প তেওঁলোকে ব্যৱহাৰ কৰিছিল
কিন্তু তাৰ পাছত সেই যিবিলাক প্ৰাৰম্ভিক হৰপ্পাৰ সংস্কৃতি থকা যিখিনি অঞ্চল সেই অঞ্চলখিনি কি কৰা হৈছিল জ্বলাই দিয়া হৈছিল আৰু সেই অঞ্চলখিনি যে জ্বলাই দিয়া হৈছিল জ্বলাই দিয়াৰ কিছুমান নিদৰ্শন পোৱা যায় আৰু সেই জ্বলাই দিয়াৰ পাছত আকৌ সেই অঞ্চলতে এটা নতুন সংস্কৃতিয়ে হৰপ্পা সংস্কৃতিয়ে গা কৰি উঠিছে তাত কিছুমান ঘৰ দুৱাৰবোৰ অলপ ডাঙৰ হৈছে বা মৃৎশিল্পৰ যিখিনি বাচন বৰ্তনৰ যিখিনি কাৰুকাৰ্য সেই কাৰুকাৰ্যখিনি আগৰ হৰপ্পাতকৈ বেছি ধুনীয়া আছিল অলংকৃত কৰা আছিল বেছি মিহি আছিল বস্তুবিলাক আৰু সেই হৰপ্পাক কোৱা হয় পূৰ্ণ বিকশিত হৰপ্পা আৰু এই পূৰ্ণ বিকশিত হৰপ্পাতে আমি কি পাম মহেঞ্জোদাৰো বা হৰপ্পাৰ যিখিনি নগৰ ইত্যাদি সেই কথাখিনি আমি এই পূৰ্ণ বিকশিত হৰপ্পা সংস্কৃতিৰ অন্তৰ্গত আমি পাম গতিকে কি কাৰণেনো হৰপ্পাৰ সেই অঞ্চলখিনি ধ্বংস হৈ গৈছিল তাৰ কাৰণ এতিয়ালৈকে জনা নাই কিন্তু যে একেটা অঞ্চলতে এটা সময়ৰ ইতিহাসত কিছুমান বেলেগ ধৰণৰ সংস্কৃতি আৰু অলপমান কেইবছৰমানৰ পাছত সেই একে অঞ্চলতে কিছুমান বেলেগ ধৰণৰ সংস্কৃতিৰ বিকাশ হোৱা হৰপ্পা সভ্যতাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আৰু তাৰ ওপৰতে ভিত্তি কৰি প্ৰাৰম্ভিক হৰপ্পা আৰু পূৰ্ণ বিকশিত হৰপ্পা সংস্কৃতিৰ দুটা ভাগত হৰপ্পা সংস্কৃতিক ভাগ কৰা হৰপ্পা সভ্যতাৰ জীৱন নিৰ্বাহৰ কৌশল এটা জীৱন নিৰ্বাহৰ কৌশল বা সাবজিষ্টেন্স ষ্ট্ৰেটেজি বুলি ক'লে আমি কি বুজিম যে সেই সময়ৰ সেই লোকসকলে বসবাস কৰিবলৈ জীয়াই থাকিবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰিছে তেওঁলোকে কৃষি কৰিব জানিছিল আৰু পশুপালন তেওঁলোকে কৰিছে গতিকে কৃষি ক্ষেত্ৰত আমি পাওঁ হৰপ্পাৰ লোকসকলে ঘেঁহু গম জব বাৰ্লি মটৰ কপাহ ইত্যাদি শস্যৰ খেতি কৰিছিল হৰপ্পাত ধান খেতি কৰা হোৱা নাছিল এটা লুঠালত কিছুমান ধানৰ নমুনা পোৱা গৈছে ধ্বংসাৱশেষ কাৰ্যৰ ফলত কিন্তু সেয়া ধান তেওঁলোকে খেতি কৰা নে বনৰীয়া আছিল সেই কথা কিন্তু জানিব পৰা হোৱা নাই কিন্তু অন্যান্য ক্ষেত্ৰত ধান খেতিৰ হৰপ্পাৰ সভ্যতাৰ সময়ত কৰা হোৱা নাছিল আকৌ পশুপালনৰ ক্ষেত্ৰত গৰু ম'হ ভেড়া ছাগলী গাহৰি উট ইত্যাদিৰ হাড় পোৱা গৈছে ঘৰিয়াল বাঘ সিংহৰ হাড়ো হৰপ্পা সভ্যতাত পোৱা গৈছে কিন্তু তেওঁলোকে এই গৰু ম'হ ভেড়া ছাগলী গাহৰি উট যে তেওঁলোকে পশুপালন কৰিছিল তাৰ চিহ্ন পোৱা যায় আৰু বিশেষ এই বনৰীয়া জন্তুবিলাকৰ লগতো তেওঁলোকৰ পৰিচিত আছিল কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছিলে যে হৰপ্পা সভ্যতাত ঘোঁৰাৰ কোনো চিহ্ন পোৱা যোৱা নাছিল হৰপ্পাৰ লোকসকলে কেনেধৰণৰ কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰিছিল এটা যদিও প্ৰযুক্তি শব্দটো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ ইয়াৰ অৰ্থ আমি এইটোৱে বুজিম যে তেওঁলোকে কেনেধৰণে খেতি কৰিছিল কি সঁজুলিত সেই সময়ত খেতি কৰোঁতে তেওঁলোকে ব্যৱহাৰ কৰিছিল তেওঁলোকে জবকা আৰু নাঙলৰ ব্যৱহাৰ কৰিছিল বুলি আমি গম পাওঁ কাৰণ তেওঁলোকৰ যিবিলাক চিলমোহৰবিলাক আছিল তাত জবকা আৰু নাঙলৰ ছবি পোৱা গৈছে তাৰোপৰি সেই চিলমোহৰবিলাকত তেওঁলোকৰ কি পোৱা গৈছে যে ষাঁড় গৰুৰ ব্যৱহাৰ বা তেওঁলোকৰ পোৱা দেখা যায় মানে চিলমোহৰত ষাঁড় গৰুৰ ব্যৱহাৰ দেখা যায় ষাঁড় গৰুৰ ছবি দেখা যায় গতিকে তেতিয়াৰ পৰা গম পোৱা যায় যে তেওঁলোকে ষাঁড় গৰু খেতি পথাৰত ব্যৱহাৰ কৰিছে তাৰোপৰি তেওঁলোকে ষাঁড় গৰুৱে চলোৱা যিবিলাক গাড়ী সৰু গাড়ীৰ মানে নমুনা তেওঁলোকৰ খনন কাৰ্যবিলাকত পোৱা গৈছে গতিকে সেইখিনি চাই মানুহে গম পায় যে সেই সময়ত হয়তো ষাঁড় গৰুৱে টনা গৰু গাড়ী তেওঁলোকে ব্যৱহাৰ কৰিছে এতিয়া চুলিস্তান আৰু বানাৱলীত নাঙল তেওঁলোকৰ পোৱা গৈছে তাকো তেওঁলোকে খেতিবিলাকনো চপাইছিল কি ধৰণে গতিকে ইতিহাসবিদসকলে চিন্তা কৰে হয়তো তেওঁলোকে কাঠৰ নাল লগোৱা কাৰণ কাঠটোতো পচি যাব খনন কাৰ্যত থাকিলেও কাঠৰ নাল লগোৱা শিল বা কোনোবা ধাতুৰ সা সৰঞ্জাম ব্যৱহাৰ কৰিছিল নেকি কিন্তু তেওঁলোকৰ এটা সঁজুলি পাইছে যিটো সঁজুলি যে তামৰ ঘূৰ খোৱা সঁজুলি মানে ঠিক এনেকুৱা ধৰণৰ আমাৰ কাঁচিখনৰ নিচিনা সঁজুলি তামৰ হয়তো তাত কাঠৰ নাল আছিল সেই সময়ত গতিকে এনেকুৱা সঁজুলি ব্যৱহাৰ লৈ দেখা তেওঁলোকে পোৱাৰ পৰা গম পাইছে হয়তো সেই তেনেকুৱা ধৰণৰ সঁজুলিবিলাক কি কৰা হৈছে যে খেতি চপাবলৈ শস্য চপাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে এতিয়া খেতি পথাৰৰ বাবে তেওঁলোকৰ পথাৰবিলাক কেনেকুৱা আছিল তেওঁলোকৰ পথাৰবিলাকৰ যিখিনি হিৰলু মানে পথাৰখনত যিটো আলিৰ নিচিনা দিয়া হয় তেনেকুৱা হিৰলুবিলাকে ইটোৱে সিটোক সমকোণীয়াকৈ কটাকটি কৰিছে গতিকে সমকোণীয়াকৈ কটাকটি কৰোঁতে তেওঁলোকে এই কথাটো চিন্তা কৰিছে হয়তো সেই সময়ত এক পথাৰখনত একেলগে দুবিধ শস্য কৰা হৈছিল সেইকাৰণে তেওঁলোকে তেনেধৰণে পথাৰবিলাক ৰাখিছে
এতিয়া খেতিৰ বাবে আৰু এটা দৰকাৰী উপাদান হৈছে জলসিঞ্চন। যে হৰপ্পা সভ্যতাৰ লোকসকলে জলসিঞ্চনৰ ব্যৱহাৰ জানিছিলনে, এই কথাটো ইতিহাসবিদসকলৰ মনলৈ আহে। আফগানিস্তানৰ চতুৰ্ঘাই অঞ্চলত খাল পোৱা গৈছিলে। আগতে নদীৰ প্ৰাচীন সভ্যতাবিলাক আমি মেচপটামিয়াটো দেখিছোঁ, নদীৰ পৰা খাল খানি পথাৰবিলাকলৈ পানী লৈ যায়। কিন্তু সেই ব্যৱস্থাটো আছিল নে নাই খাটাংকৈ গম পোৱা নাই, কিন্তু ইতিহাসবিদসকলে অনুমান কৰে যে যিহেতু চতুৰ্ঘাইত খাল পোৱা গৈছে আফগানিস্তানত, তেওঁলোকে খাল খান্দি পানী নিয়া, খেতি পথাৰলৈ পানী নিয়াৰ যিটো ব্যৱস্থা সেই বিষয়ে জানিছে। আকৌ ধুলাৰবিৰাত এটা জলাশয় পোৱা গৈছে, গতিকে তেওঁলোকে গম পাইছিল যে হয়তো তেওঁলোকে বৰষুণৰ পানী সঞ্চয় কৰিবলৈ এই জলাশয় তেওঁলোকে খান্দিছিল, গতিকে তেওঁলোকে হয়তো জলসিঞ্চনৰ ব্যৱস্থাৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি হৰপ্পা সভ্যতাৰ বিস্তৃতি, হৰপ্পা সংস্কৃতি, হৰপ্পাৰ কৃষি প্ৰযুক্তি আৰু হৰপ্পাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ কৌশল এই বিষয়কেইটাৰ ওপৰত অধ্যয়ন কৰিলোঁ। এতিয়া ইতিহাস বিষয়টো এনে এটা বিষয় যি তোমালোকক পাছলৈ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসামৰিক সেৱাৰ পৰীক্ষা বা অন্যান্য পৰীক্ষাত তোমালোকক সহায় কৰিব। গতিকে আমি আমাৰ এই ভিডিঅ'বিলাকত বা এই ক্লাছসমূহত আমি পাঠ্যপুথিৰ উপৰিও কিছুমান এনে তথ্য আমি আলোচনা কৰিম বা আমি শিকিম যিবিলাকে তোমালোকৰ বিষয়টোৰ ওপৰত ইণ্টাৰেষ্ট বা আগ্ৰহ সৃষ্টি কৰাটো সহায় কৰে, আৰু লগতে তোমালোকে যেতিয়া আগলৈ যদি বিষয়টোৰ ওপৰত পঢ়া বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা দিয়া, তেতিয়াহ'লে এই কথাবিলাকে তোমালোকক সহায় কৰিব। গতিকে তেনেকুৱা কথাবিলাকক মই নাম দি লৈছোঁ জিজ্ঞাসা তথ্য বা স্মাৰ্ট ফেক্ট। গতিকে আজি এটা কথা পাইছোঁ যে ব্ৰিটিছে কৰাচীৰ পৰা লাহোৰলৈ যোৱা ৰেলপথ নিৰ্মাণ কৰোঁতে হৰপ্পাৰ ইটা ব্যৱহাৰ কৰিছে। গতিকে ইমান প্ৰাচীন সভ্যতাৰ ইটা, ইমান ধুনীয়াকৈ কনষ্ট্ৰাকশ্যন যিবিলাক নগৰ চগৰবিলাক গঠন কৰা হৈছিল, ইমান বছৰ হাজাৰ হাজাৰ বছৰ ধৰি ইমান ধুনীয়াকৈ মানে সংৰক্ষিত হৈ আছিল, সেইকাৰণে সেই ইটাবিলাক তেওঁলোকে কি কৰিছিল, কৰাচীৰ পৰা লাহোৰলৈ যোৱা ৰেলপথ নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰিছিল। তোমালোকে এনেও দেখিছা ইমান প্ৰাচীন ব্ৰিটিছসকলে যিবিলাক ৰেলপথ নিৰ্মাণ কৰিছিল এতিয়াও বহুত ধুনীয়া হৈ আছে। দ্বিতীয়তে 1912 চনত জে ফ্লিটে প্ৰথম হৰপ্পাৰ চিল আৱিষ্কাৰ কৰিছিল। আমি হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়োঁতে সদায় ছাৰ জন মাৰ্শ্বেল, দয়াৰাম সাহানী, ৰাখালদাস বেনাৰ্জী তেওঁলোকৰ নামকেইটাই পাই থাকোঁ, কিন্তু তেওঁলোকে কেনেকৈ ইনস্পায়াৰ হ'ল জে ফ্লিটৰ পৰা। তেওঁ 1912 চনত এটা চিল ব্যৱহাৰ কৰিছিল, আৰু চিল যেতিয়া তেওঁ আৱিষ্কাৰ কৰিলে তেতিয়াই এই অঞ্চলটো খনন কাৰ্য কৰিবলৈ ছাৰ জন মাৰ্শ্বেলক ইনস্পায়াৰ কৰিলে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ আমি ইমানতে সামৰিছোঁ। আজি পঢ়া বিষয়কেইটা সামৰি তোমালোকক কেইটামান গৃহ কাৰ্য দিছোঁ বা প্ৰশ্ন দিছোঁ। এই প্ৰশ্নবিলাক তোমালোকৰ আগৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত আহি থকা প্ৰশ্নৰ পৰা আমি বিচাৰি উলিয়াইছোঁ। গতিকে তোমালোকে এই প্ৰশ্নখিনি কৰিবা, আৰু আজি অধ্যয়ন কৰা বিষয়কেইটাৰ ওপৰত যদি কিবা নুবুজাকৈ থাকা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। আৰু তোমালোকে ছেকেণ্ডেৰী হিষ্ট্ৰী যিটো চেনেল, এই চেনেলটো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, তাৰ লগত যিটো বেল আইকনটো দবাই দিবা, যাতে আমি যেতিয়া নেক্সট ভিডিঅ'বিলাক দি থাকোঁ তোমালোকৰ ওচৰলৈ ভিডিঅ'টো আগতে যায় আৰু তোমালোকৰ সেই পঢ়াৰ ক্ষেত্ৰত ই সহায় কৰে। ধন্যবাদ।